हेलो फ्रेंड्स वेलकम टू सपना किचन। आज आको এটা নতুন ৰেচিপি আপোনালোকৰ ওচৰলৈ আইছো। আজি আমি বনাম খামান ঢকলা। তেন্তে বলক ফ্ৰেন্ডস ভিডিওটো দেৰি নকৰি আৰম্ভ কৰো। ফ্ৰেন্ডস এই ৰেচিপিটো খাবলৈ খুবেই সোৱাদ হয়। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন। ফ্ৰেন্ডস এই ৰেচিপিটো বনাবলৈ বেষ্ট ইম্পৰ্টেন্ট বস্তুটোৱে হৈছে বেসন। ফ্ৰেন্ডস ইয়াত লৈছো আমি হিং পাউডাৰ, ইয়াত লৈছো অলপমান ৰিফাইন তেল, ইয়াত লৈছো অলপমান নৰসিংহৰ পাত, ইয়াত লৈছো 100 গ্ৰাম বেসন, ইয়াত লৈছো 50 গ্ৰাম প্লেন দৈ, ইয়াত দুটামান কেঁচা জলকীয়াৰ পিস কাটি লৈছো, ইয়াত লৈছো 1 চামুচ হালদি পাউডাৰ, ইয়াত লৈছো 2 চামুচ চেনি, ইয়াত লৈছো প্লেন ইনো পাউডাৰৰ পেকেট, ইয়াত লৈছো অলপমান কোলা খৰিয়, ইয়াত লৈছো 1 চামুচ নিমখ, ইয়াত আমি ধনিয়া পাত কাটি লৈছো। ফ্ৰেন্ডস এতিয়া আমি বেসনখিনি ঢালি দিম। তাৰ পাছত আমি প্লেন দৈখিনিও ঢালি দিম। দৈখিনি দিয়াৰ পাছত এতিয়া আমি চামুচেৰে বেসন আৰু দৈখিনি একেলগে মিক্স কৰি লম। আমি ইয়াত দৈ আৰু বেসন একেলগে ভালদৰে মিক্স কৰি ললো। এতিয়া আমি ইয়াত অলপমান পানী দি দিম। পানীখিনি দিয়াৰ পাছত এতিয়া আমি চামুচখনেৰে ভালদৰে ইয়াক মিক্স কৰি লম। আমি ইয়াত বেসন আৰু দৈখিনিৰ লগত অলপমান পানী ঢালি ভালদৰে মিক্স কৰি ললো। এতিয়া আমি ইয়াত অলপমান হালদি পাউডাৰ দিম। তাৰ পাছত অলপমান নিমখ দিম। নিমখখিনি দিয়াৰ পাছত এতিয়া আমি অলপমান চেনি দিম। তাৰ পাছত ইয়াত আমি অলপমান ৰিফাইন তেল ঢালি দিম। এতিয়া আমি চামুচখনেৰে ইয়াক ভালদৰে মিক্স কৰি লম। ফ্ৰেন্ডস আপোনালোকে দেখিছে আমি ইয়াত ভালদৰে মিক্স কৰি লৈছো। এতিয়া আমি বেসনৰ ঘোলখিনিত অলপমান পানী ঢালি ইয়াক পাতল কৰি লম। ফ্ৰেন্ডস ইয়াত আমাৰ বেসনৰ ঘোলখিনি অলপ ডাঠ হ'ল। এতিয়া আমি ইয়াক পানী ঢালি পাতল কৰি লৈছো। পাতল হলেহে আমাৰ ৰেচিপিটো ভাল হ'ব। ফ্ৰেন্ডস ইয়াত আমি বেসনৰ ঘোলখিনি পাতল কৰি ললো। এতিয়া আমি এনেকুৱা সাইজৰ এটা বাটি লৈ লৈছো। এতিয়া আমি বাটিটোৰ ভিতৰ ফালে অলপমান তেল খানি লম। তেলখিনি খানি লোৱাৰ পাছত এতিয়া আমি এটা সসপেনত অলপমান পানী ঢালি তাক গৰম কৰি লম। এতিয়া আমি সসপেনটোৰ ভিতৰত এটা কেৰাহী থোৱা ষ্টেণ্ড বহুৱাই দিম। পানীখিনি অলপ গৰম হ'ব দি ইয়াক অলপ ঢাকি ৰাখিম। এতিয়া আমি বেসনৰ ঘোলখিনিত ইনো পাউডাৰখিনি ঢালি দিম। ইনো পাউডাৰখিনি দিয়াৰ পাছত ইয়াক আমি 1.5 মিনিটলৈকে ভালদৰে মিক্স কৰি থাকিম। 1.5 মিনিটৰ পাছত এতিয়া আমি বেসনৰ ঘোলখিনি বাটিটোৰ ভিতৰত ঢালি দিম। বেসনৰ ঘোলখিনি দিয়াৰ পাছত এতিয়া আমি বাটিটো ভালদৰে লৰাই দিম। এতিয়া আমি সসপেনটোৰ ভিতৰত থোৱা ষ্টেণ্ডটোৰ ওপৰত বাটিটো বহুৱাই দিম আৰু ঢাকনিখন মাৰি দিম। গেছটো মিডিয়াম ফ্লেমত ৰাখি ইয়াক আমি 30 মিনিটলৈকে ৰাখিম। বলক ফ্ৰেন্ডস তেতিয়ালৈকে আমি অলপমান চেনি পানী বনাই লওঁ। ত্ৰিশ মিনিটৰ পাছত আমি বাটিটো সসপেনটোৰ ভিতৰৰ পৰা উলিয়াই আনিলো। এতিয়া আমি বাটিটোৰ ভিতৰ সাইডে চাকু এখনেৰে ভালদৰে ৰাউণ্ড মাৰি লম। এতিয়া আমি বনাই থোৱা চেনি পানীখিনি ঢকলাটোৰ ওপৰত অলপ অলপকৈ দি দিম। এতিয়া আমি ইয়াত এটা প্লেট লৈ বাটিটো প্লেটখনৰ ওপৰত উলটিয়াই ঢকলাখিনি উলিয়াই লম। ফ্ৰেন্ডস দেখিলে আপোনালোকে আমি বাটিটোৰ ভিতৰৰ পৰা কেনেকুৱাকৈ ঢকলাটো উলিয়ালো। ফ্ৰেন্ডস বলক এতিয়া আমি ঢকলাখিনিৰ ওপৰত দিবলৈ তৰকা বনাই লওঁ। ফ্ৰেন্ডস এতিয়া আমি এটা ফ্ৰাই পেনত ৰিফাইন তেল অলপ ঢালি তেলখিনি গৰম কৰি ল'ম। তেলখিনি গৰম হোৱাৰ পাছত এতিয়া আমি কোলা খৰিয়খিনি দি দিম। কোলা খৰিয়খিনি দিয়াৰ পাছত এতিয়া আমি নৰসিংহৰ পাতখিনি দি দিম। তাৰ পাছত আমি কাটি লোৱা জলকীয়াৰ পিচকেইটাও দি দিম। তাৰ পাছত আমি অলপমান হিং পাউডাৰ দি দিম। এতিয়া আমি গেছটো লো ফ্লেমত ৰাখি ইয়াক আমি 1 মিনিটলৈকে ভালদৰে ফ্ৰাই কৰি ল'ম। এইখিনি ভালকৈ ফ্ৰাই হোৱালৈকে বলক আমি তেতিয়ালৈকে ঢকলাখিনি কাটি লওঁ। ফ্ৰেন্ডস আমি ঢকলাখিনি কাটি ললো। এতিয়া ঢকলাৰ ওপৰত দিবলৈ তৰকাও ৰেডি হৈ গ'ল।
তৰকাখিনি দিয়াৰ পাছত এতিয়া আমি কাটি থোৱা কেঁচা ধনিয়াৰ পাতখিনি ইয়াত দি দিম। ফ্ৰেণ্ডছ, আজিৰ এই ৰেচিপিটো আপোনালোকক কেনেকৈ লাগিল কমেণ্ট কৰি জনাব। ভাল লাগিল যদি লাইক, ছাবস্ক্ৰাইব আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। ফ্ৰেণ্ডছ, আজিলৈ ইমানতে সামৰিম আৰু আকৌ লগ পাম নতুন এটা ৰেচিপি লৈ। তেতিয়ালৈকে বাই বাই।